যেনেকৈ আপোনালোকে এতিয়ালৈকে দেখা পালে আমি উদয়পুৰত আহিছো ডে 2 দিনা ফাৰ্ষ্ট ফতেহ সাগৰ লেকলৈ আৰু এই লেকটো উদয়পুৰৰ নৰ্থ ৱেষ্ট চাইডলৈ অৱস্থিত এইটো এটা আৰ্টিফিচিয়েল লেক হয় 1680 বনোৱা তেতিয়াৰ উদয়পুৰ আৰু মেৱাৰৰ ৰজা মহাৰাণা ফতেহ সিঙৰ নামত বনোৱা হৈছিল আজিৰ পাৰ্টটোত মই নাৱত বহি পানীৰ মাজৰ পৰা গোটেই ভিউ খিনি লবলৈ চেষ্টা কৰিছো ইমান ধুনীয়া ভিউ কেপচাৰ হৈছে ইয়াত মই কেইটামান ক্লিপ হে লগাইছো আৰু বহুত কেইটা ক্লিপ আছিলে সেইকেইটাও মই এড কৰিছিলো কিন্তু বেছিয়ে দীঘল হৈ যোৱাৰ কাৰণে আকৌ সেইখিনি আধাতেই কাটি বৰ হ'ব বুলি আপোনালোক বেলেগ ক্লিপ এড কৰিছো নহলে এতিয়া আপোনালোকে যি ভিউ খিনি দেখিলে তেনেকুৱা ভিউৱে আৰু দেখি থাকিলেহেঁতেন যি নহওক এয়া আমি তাৰ পৰা আহি বেলেগ এঠাইলৈ যাবলৈ ওলাইছো আৰু গৈ থাকোতে লেকটোৰ কাষে কাষে গোটেই ৰাস্তাটো সেইটো অকমান কেপচাৰ কৰি গলো আৰু তাতে অকমান ৰখি আমি এজেগাত ফটো দুকপি মানো ক্লিক কৰিলো কাৰণ ইমান ধুনীয়া সৌন্দৰ্য ক'ত কি কেপচাৰ কৰো কেতিয়া খিনি জেগা মই আবদ্ধ কৰি ৰাখো কেমেৰাত তেনেকুৱাই ফিল হয় তাতে আমাৰ ড্ৰাইভাৰ দাদাজনেও ক'লে যে মই ফটো উঠাই দিম আপোনালোকক ভালেই হ'ল সেইকাৰণে গোটেই কেইজনী উঠিব পাৰিলো একেলগে আৰু এয়া তাৰ পৰা আহিছিলো আমি এটা একুৰিয়ামলৈ তাৰ ব্লগটো নেক্সট পাৰ্টত আনি আছো তেতিয়ালৈকে ষ্টে টিউন এণ্ড ডু সাবস্ক্ৰাইব ফৰ মোৰ